বহুত বেছি বেয়া পাইছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাকত আগৰ দৰে মৰম নিদিয়া হ'ল। বহুত বেছি আশা লৈ মানে ভিডিঅ'বিলাক বনাওঁ। আপোনালোকে মৰম যাচিব বুলিয়ে মই চেনেলটো খুলিছিলোঁ আদৰি ল'ব বুলি। আপোনালোকে আৰু এনেকৈ মৰম নিদিলে আৰু মোৰ ভিডিঅ' বনাব মন নাযায়। আপোনালোকে মোৰ ভিডিঅ'বিলাক নোচোৱা হৈছে। আগৰ ভিডিঅ'বিলাক ইমান ধুনীয়াকৈ আদৰি লৈ এইকেইটা ভিডিঅ' আদৰি ল'বচোন। আৰু ভাবিছোঁ হাজবেণ্ডৰ মই লাভ ষ্টৰিটো আপোনালোকক আগবঢ়াম বুলি। যদিহে আপোনালোকৰ শুনিব ইচ্ছা আছে তেওঁৰ লগত কটোৱা কিছুমান কাহিনী বহুত বেছি ভাল লাগিব ক'বলৈ পালে। আপোনালোকক শুনাব পালে মোৰো ভাল লাগিব। তো ভিডিঅ'বিলাক চাব শেষলৈকে, চাই কমেণ্ট এটা কৰিব যদিহে আপোনালোকৰ শুনিবলৈ ইচ্ছা আছে। তো সেয়াই আৰু চাব ভিডিঅ'বিলাক শেষলৈকে। আৰু খুব সোনকালে আমাৰ চেনেলটো আদৰি লওক, আপোনালোকে মৰম দিয়ক। তো সেয়াই ভিডিঅ'টো চাই থাকক শেষলৈকে। যদিহে লাভ ষ্টৰি লাগে আপোনালোকে কমেণ্ট এটা কৰি জনাব, মই দিবলৈ চেষ্টা কৰিম। তো সেয়াই, পাছত লগ পাম আকৌ। তাকে ভিডিঅ'টো শেষলৈকে চাই কমেণ্ট এটা কৰি দিয়ক। মই পিছত দিবলৈ চেষ্টা কৰিম বাৰু। আপোনালোকক শুনাব পালে মোৰো ভাল লাগিব। আৰু তেওঁ যিহেতু নাই, তেওঁৰ কথা পাতিলে মোৰ মনটো বহুত বেছি ভাল লাগে। তো সেয়াই লাভ ষ্টৰিটো ক'ম বাৰু আপোনালোকক, কমেণ্ট এটা কৰিব। মোৰ ভিডিঅ'বিলাক চাব প্লিজ প্লিজ প্লিজ। তো পাছত লগ পাম। এতিয়া মানে মই কাম কৰিবলৈ আছে, কামবিলাক কৰি লওঁ। গাইজ গুড মৰ্ণিং। আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই ভাবিলোঁ ভিডিঅ'টো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিওঁ। মানে একদিন পূৰা বৰষুণ দি আছে ন, আজিও বৰষুণ দি আছে। মই কি কৰিলোঁ, ছোৱালীজনীক খাব লাগে বিস্কুট। যিহেতু বৰষুণৰ কাৰণে যাব নোৱাৰোঁ ন, সেইকাৰণে কি কৰিলোঁ, ঘৰতে পিঠা বনাই তাইক দিবলৈ লৈছোঁ দেই। আপোনালোকেও এনেকৈ বনাই খাই চাব। মই কেনেকৈ বনাইছোঁ চাই লওক, আগতে পাইছে আৰু ভিডিঅ'বিলাকত। খাবলৈ লৈছোঁ এনাউচ খাবলৈ লৈছোঁ। খাবলৈ পাহৰিয়ে আছিলোঁ, মই খোৱা লৈছিলোঁ যে। তো এতিয়া খাম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। খাই লওঁ। ঘৰতে চাব। আৰু খাব নোৱাৰোঁ, মানে বেছি খাব নোৱাৰোঁ। এডোখৰে খাই চাওক। মই খাব নোৱাৰিম যে, বেয়া হৈ যাব, সেইকাৰণে সিহঁতক দি থৈ। আৰু এইফালে দেখিছেনে, ৰাতিপুৱা মই এয়া মাছ ফ্ৰাই কৰি আছোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাবলৈ পাহৰি নাযাব। যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইকেইখন আছিলে মোৰ বহুত ভাল লগা ফটো বেটীৰ লগত আগৰে। তো আপোনালোকক আগবঢ়াই দিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। যদিহে আপোনালোকক লাভ ষ্টৰি লাগে কমেণ্ট এটা কৰি জনাবলৈ পাহৰি নাযাব। আজিলৈ তেন্তে বাই বাই।